নেক্সট টাইম মই এইটো পিজিটোৰ কেতিয়াও নাথাকোঁ 3, 2, 1 হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এইটো কাৰণেই যাতে মই পিজিত থকা দিনকেইটা মই 31ত যিহেতু ঘৰ যাম এইকেইটা দিন যাতে মই ভালদৰে মেমৰিবিলাক ৰাখি থ'ব পাৰোঁ তাৰ কাৰণে মই 31লৈকে যিমান পাৰোঁ ভিডিঅ' দিম যিহেতু নেক্সট টাইম মই এইটো পিজিটোৰ কেতিয়াও নাথাকোঁ ঘৰত যামগৈ যিহেতু পিজিত থকা নহ'ব সেইকাৰণে যেতিয়া পিজিৰ পৰা ওলাম তেতিয়া এই দিনকেইটা বহুত বেছি মিছ কৰিম আগত ইমান ভিডিঅ' বনোৱা নহ'লে আৰু তেনেকৈ মই মিনি ব্লগ দিছোঁ কিন্তু লং ব্লগ তেনেকৈ লৈ অহা নাই তো এই ভিডিঅ'টো মোৰ নিজৰ কাৰণে স্পেচিয়েলি আৰু যদি কোনোবাই মোৰ লাইফটোৰ লগত জড়িত হ'ব বিচাৰে মোৰ লগত পূৰা কানেকশ্যনত থাকিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'সমূহ আপোনালোকে কণ্টিনিউ চাই থাকিব আৰু এটাও ভিডিঅ' মিছ নকৰিবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত আপোনালোকে মৰম দিব যিহেতু আপোনালোকৰ মৰমবিলাক পালে বহুত বেছি ভাল লাগে আৰু আগুৱাই যাবলৈও উৎসাহ পাওঁ সেইকাৰণে আপোনালোকে মোক মৰম দিব আৰু কেনেকৈ কি কৰোঁ দিনকেইটা কেনেকৈ পাৰ কৰোঁ আৰু আগতে যেনেকৈ থাকিছিলোঁ তেনেকৈতো এতিয়া থাকিব নোৱাৰিম কাৰণ পঢ়িবলৈ লাগিব যেতিয়া মানে এক্সামৰ প্ৰেছাৰ নাথাকে তেতিয়াতো বহুত বেছি এনজয়কৈ থাকোঁ পিজিত তো এতিয়া তথাপিতো যিমানখিনি যেনেকৈ পাৰোঁ তেনেদৰে মই কেপচাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিম আৰু কি কৰোঁ ডেইলি মই আপোনালোকক সেয়াও দেখাম যিহেতু মই ভাবিছোঁ যে মই ডেইলি ব্লগ দিয়া ষ্টাৰ্ট কৰিম লঙেই হওক শ্বৰ্টেই হওক আপোনালোকে কেনেকুৱা ভিডিঅ' চাই পিনি ভাল পায় আপোনালোকে মোক কমেণ্ট কৰিব আপোনালোকক কোৱাই হোৱা নাছিলে যে মই আজি ঘৰৰ পৰা আহি পাইছোঁ আৰু ড্ৰেছ চেঞ্জ কৰাই নাই চ' ৰুমটো ফাৰ্ষ্ট ঠিক কৰি লওঁ আৰু এটা কথা কৈ থৈ যাওঁ যে এইখন খিৰিকী হয় আৰু খিৰিকীখনৰ পৰা পোহৰটো আহি থাকে প্লাছ এইফালে লাইট জ্বলি আছে আৰু ছেকেণ্ড কথা হৈছে মোৰ কেমেৰা কোৱালিটি ভাল নহয় সেইকাৰণে আপোনালোকে পূৰা হোৱাইট হোৱাইট দেখিব মানে ভাল নাপাব আৰু চাই তথাপি প্লিজ এডজাষ্ট কৰিব পাৰিম মোৰ কাৰণে ৰ'ব এনেকৈ চাই হয়তো আপোনালোকে অকণমান অসুবিধা পাইছে সেইকাৰণে কেমেৰাটো মই এইটো চাইডে লগাই লওঁ Okay, they're good. ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া ঝাৰুডাল হাতত লৈ লৈছোঁ বলক ৰুমটো সাৰি লওঁ ফেনখন অফ কৰি লওঁ ফাৰ্ষ্ট ফেনখন অফ কৰি ল'লোঁ আৰু এতিয়া এইটো হৈছে মোৰ ৰুম এখন মোৰ টেবুল আৰু এইফালে হৈছে মোৰ বিচনা আৰু 31 তাৰিখৰ পিছত এই ৰুমটো এই ছাইডটো বেলেগৰ হৈ যাব এতিয়া মই বিচনাতে উলিয়াই লৈছোঁ কিতাপ ফাইল এইখিনি যিহেতু মানে ঘৰত যাম সেইকাৰণে ভাবিছোঁ যে আগতীয়াকৈ মই চিজিল কৰি থওঁ মানে আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত ফাৰ্ষ্ট ফুডৰ দোকান দিয়াই ভাল চবতকৈ বেছি চাগে সেইবিলাকতে ইনকাম মানে লাভ হয় তো কেলৈ মই দেখাই আছোঁ চাওক মই ম'ম' অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াত ম'ম' দিছে 5টা তাকো মানে এইটো বাৰু একো নাই ভাঙিলে কিবা কাৰণ কেতিয়াবা ভাঙি যায় কিন্তু ৰাইচ 50 টকাত 5টা ম'ম' দিছে এটাত 10 টকাকৈ তেতিয়াহ'লে আমাৰ কিমান লাভ হ'ব ভাবক তো এইবিলাক কামেই কৰিব লাগে মানে কি হয় যদি জব চবৰ একো নাপায় তেনেহ'লে লাজ কৰিব নালাগে এইবিলাক কৰিব লাগে আৰু কামবিলাক য'ত প্ৰফিট হয় সেইটোও কৰিব লাগে ভাল কাম কৰিব লাগে যিহেতু এক্সাম আহি আছে সেইকাৰণে অলপমান ভুনভুনাই ল'লোঁ অলপহে জাষ্ট তাৰপিছত সেইদিনা আৰু ব্লগ কণ্টিনিউ কৰা নহ'লে এয়া হৈছে নেক্সট ডে পূৰা গা পা ধুই মেলি চুলি তুলি ৱেষ্ট কৰি আহি মেলি তাৰপিছত মই আকৌ শুই গ'লোঁ গাইছ অকল শুইয়ে থাকোঁ মই আছামিছত মেজৰলৈ হালত বেয়া হৈ গৈছে কি ক'ম মানে পঢ়ি পঢ়ি মোৰটো ওলাই গৈছে পঢ়িছোঁ ওলাইছে তেনেকুৱা চ' হেল্ল' ৰাইজ তো সেইদিনাই ষ্টাৰ্ট কৰা ভিডিঅ'টো মই 3 দিন হৈ গ'ল মই আজিলৈকে একো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ মই পাহৰি থাকোঁ লাষ্ট এক্সাম চলি আছিলে চ' এতিয়া ৰেডি হৈ মেলি লৈছোঁ বজাৰ কৰিবলৈ যাবলৈ কাৰণে চ' বজাৰ কৰি আহিলোঁ ব'লক বজাৰৰ পৰা আহি অলপমান ৰেষ্ট লৈ পঢ়ি মেলি ৰাতি খাদ্য যোগাৰ কৰিবলৈ হ'ল তাৰপিছত মই লৈ ল'লোঁ এটা কেপচিকাম পটল আৰু আলু আৰু লৈ ল'লোঁ দালি আৰু চাউল আপোনালোকে গম পাইছে মই মোৰ ফেভৰেট খিচিৰি বনাব লৈছোঁ আৰু তাৰপিছত পানী খতম হৈ গ'ল সেইকাৰণে পানী আনিবলৈ গ'লোঁ চ' এতিয়া বাজিছে 12:30 আৰু এতিয়া মই যাম স্কিন কেয়াৰ কৰিবৰ কাৰণে চ' আপোনাক দেখাম ব'লক তো ফাৰ্ষ্টতে মানে বস্তু এটা আনিব যাব লাগিব দেই মনে মনে গাইছ পূৰা আন্ধাৰ আৰু চব শুই আছে আৰু মই চোৰৰ নিচিনাকৈ আহিছোঁ কিটচেনলৈ কিয় জানেনে সেই খুন্দনাটো নিবলৈ কাৰণে তো এইখিনি চাউল মই তিয়াই থৈছিলোঁ দিনতেই তো এইখিনি দি মই এতিয়া বনাম ৰাইচ বাটাৰ
চাউলখিনি প্ৰথমতে 4বাৰমান ধুই লৈছিলোঁ সেইটো কাৰণে মানে ইয়াতে বহুত দেৰি তিয়াই থোৱাৰ পিছতো ইয়াৰ কালাৰটো মানে ধৰি লওক চাউল ধোৱা পানী যেনেকুৱা হয় তেনেকুৱা হোৱা নাই সেইটো কাৰণে অলপখিনি ভালদৰে পিচি তাতে সেই পানীখিনি যে আছিলে দি পিনি চেকি ল'লোঁ আৰু তাত মই দিছোঁ এটা ভিটামিন ই কেপচুল আপোনালোকে এল'ভেৰা জেলো দিব পাৰে বাট মোৰ ওচৰত নাছিলে সেইকাৰণে মই এল'ভেৰা জেলটো স্কিপ কৰিলোঁ এনেকুৱা ধৰণৰ স্প্ৰে বটল আজিকালি চবৰে ওচৰত থাকেই কিন্তু যদি নাই আপুনি অনলাইন অৰ্ডাৰ কৰি ল'ব পাৰিব সেইখিনি ধুনীয়াকৈ এনেকৈ ভৰাই ল'ব মই এখনতে কেমেৰা ধৰি আছোঁ কাৰণে অকণ অসুবিধা হৈছে মই ভৰাই লওঁ তাৰপিছত আপোনাক দেখাই আছোঁ ধুনীয়াকৈ এতিয়াতো টেমাত ভৰাই ল'লোঁ এতিয়া মই মুখখন ধুই আহোঁ আৰু তাৰপিছত স্প্ৰে কৰিম এতিয়া মই ধুনীয়াকৈ মুখখন ধুই আহিলোঁ এতিয়া মুখখন মুচি ল'লোঁ এইটো হৈছে স্প্ৰে যিটো মই বনাইছিলোঁ ৰাইচ ৱাটাৰ সেইটো এতিয়া এপ্লাই কৰিম অ'কে লৈ আছোঁ মই অলপ চাউলখিনি খুন্দি দিলোঁ যিহেতু সেইকাৰণে অলপ এনেকুৱা ধৰণৰ হৈছে কিন্তু আপোনালোকে যদি মানে ক'ৰবাত ওলাই যোৱাৰ আগত বা ফেচ ৱাছ কৰাৰ পিছত মইশ্চাৰাইজাৰ লগোৱাৰ আগত লগাব বিচাৰে তেনেহ'লে ইমানকৈ মিহি নকৰিলেও হ'ব যিটো অকণমান প্ৰথম পানীটো ওলাব সেইটোৱে লৈ ল'ব পাৰিব কিন্তু মই যিহেতু মানে ৰাতি শোৱাৰ আগত স্প্ৰে কৰিম সেইটো স্প্ৰে কৰিম মই সেইদৰে আপোনালোকে ভগাব স্কিন বহুত বেছি ধুনীয়া হ'ব মই মাজতে লগাইছিলোঁ কিন্তু তাৰপিছত মোৰো লগোৱা হোৱা নাছিলে চ' এতিয়া আকৌ মোষ্টলি স্কিনটো বহুত বেছি ডেমেজ হৈ গৈছে স্পট ডাৰ্ক স্পট এইবিলাকতো থাকিবই আৰু ডাৰ্ক স্পটটো ভাল হয় তাৰপিছত এই ডাৰ্ক চাৰ্কেলটো বাৰু এইবিলাক হোৱাৰ লগতো অকণমান কথা আছে বোলে আপোনালোকে এইটো ইউজ কৰি চাবচোন ভাল হয় মুঠতে স্কিনৰ কাৰণে পিম্পলছবিলাকৰ কাৰণে নিজৰ প্ৰব্লেম আছে তেওঁলোকো লগাব পাৰে চ' এইটো বহুত বেছি ভাল হয় আমি যিহেতু চাউলৰ গুড়িটোও লগাওঁ মুখত আৰু চাউলৰ পানীটোও এনেকৈ লগাব পাৰি কথা কৈ থাকোঁতে চকুৱে মুখে সোমোৱাইছোঁ মানে একদম বা চকু সোমাই গ'ল চকুটোকো মুখটো বন্ধ কৰি ল'ব দেই চকু মুখ মই এতিয়া আৰু ব্লগৰ কাৰণে কথাকো বনাই আছোঁ বুলিলে তো অলপমান এনেকৈ শুকাবলৈ দিম আকৌ স্প্ৰে কৰিম আকৌ শুকাবলৈ দিম আকৌ স্প্ৰে কৰিম এনেকৈ আৰু আপোনালোকে এইটো ধৰি লওক পঢ়ি আছে বা কিবা কাম কৰি আছে তেতিয়াও লগাই থাকিব পাৰে যিসকলৰ সময় নাই বুলি ভাবে তো ময়ো সময় নাই বুলি এনেকৈ থাকি যায় কিন্তু সেইটো নহয় আচলতে আমি ছালখনৰ বহুত বেছি যত্ন ল'ব লাগে আৰু সময় উলিয়াব লাগে আৰু নিজৰ কাৰণে অলপ অলপকৈ এইখিনি এনেকৈ লাগি গৈছিলোঁ অকণমান মই বেছিকৈ মিহি কৰিলোঁ নিচিনাহে লাগিছে মানে আপোনালোকে ইমান বেছি এনেকৈ মানে বগাটো যে কি বুলি কয় নাজানো আৰু তো উলিয়াব নালাগে তো এনেকৈ মই অলপ টাইম কণ্টিনিউ কৰিম চ' সেই আৰু এতিয়া দেখাই নাথাকোঁ পিছত লগোৱাৰ পিছত ৰিজাল্টটো দেখাম আকৌ এবাৰ ভালদৰে মুখখন ধুই আহিলোঁ মোৰ এটা নাইট অইল আছে যিটো হোমমেড হয় মই নিজেই বনাইছিলোঁ তো সেইটো এপ্লাই কৰি ল'লোঁ আৰু তাৰপিছতে ৰিজাল্ট আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই থেংক ইউ ফৰ ৱাচিং